নামাই দিম নহ'লে এতিয়া খুৰা মোৰ অৱস্থা হে ৰাইজ কি খবৰ ভালনে মোৰতো বাৰু সদায় চিনা ভালেই 12:30 নাই 1:30টাই বাজিলে তো 12:30 ভাবি আছোঁ তো এতিয়া যাওঁ এফালে ওলাই পেলাই ভাবিলোঁ ব'লক ভিডিঅ'টো ষ্টাৰ্ট দি দিওঁ আৰু ইমানতে আজি লগ কৰিব গৈ আছোঁ স্পেচিয়েল পাৰ্চন এজন ব'লকচোন কোন স্পেচিয়েল পাৰ্চন দেখাম বাৰু কোন হয় কি কথা আৰু যিহেতু বৰষুণ দি আছে অলপ অলপ ঠাণ্ডা লাগিছে চাওকচোন চুৱেটাৰ জেকেটটা লগাই লৈছোঁ তো কেনেকুৱা লাগিছে বাৰু তো এতিয়া যাওঁ ব'লক লগ পাই আছোঁ ভিডিঅ'টোলৈ কি কৰোঁনো কোন হয়নো দেখাম বাৰু দেই আৰু ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাই যাব ছাপোৰ্ট কৰিব অলপ দেই Hey guys, চাওক আমি আহি পাই গ'লোঁ তো এতিয়া আহিলোঁ আমি যমুনা পাৰ্ক তো ব'লক দেখাই আছোঁ যমুনা পাৰ্ক আৰু যিজন স্পেচিয়েল পাৰ্চন লগ কৰিব আহিম কৈছিলোঁ না হাই দে হেল্ল' গাইজ ভিডিঅ' কলিং কৰি আছে নেকি Please like and subscribe to our channel. প্লিজ এজনী মোৰ বেষ্টি দেই খালি একদম হাৰামি ব'লক আগলৈ দেখাই আছোঁ তো স্পেচিয়েল পাৰ্চন সেইজনে দেই মোৰ ওৱান এণ্ড অনলি বেষ্টি এজনী আছে মোৰ কামোৰ লগৰ তো হা মোৰ নাওটো চলাবলৈ বহুত মন যায় কিন্তু পাছত মানে ভয় লাগে মাজৰ ঢুকাৰ কাৰণে হয় বেয়াটো ক'বলৈ টাইম নালাগে ভালটো ক'বলৈ টাইম লাগে বাট যি হওক নহওক বেষ্টি হয় হয়নে এনেকে তোমাক মই ইনচাল্ট দি যাম সদায় ইনচাল্ট দিয়ে ৰাইজসকল সদায় ভালটো কৰিলেও ইনচাল্ট দিয়ে বেয়াটো আগত টেঙাটো দি লয় তাৰপিছত মানে বেলেগটো ভাবিব কি ক'ব তাই মোক বেষ্ট ফ্ৰেণ্ডটো কাক কয় সেইটোৱে হয় পাইছোঁ যে এনেকুৱা এটা ন নাৱত উঠিবি নে কি বহুত মানুহ উঠিছে তই সাহস দিবলৈ আছে ন তই থাকিলে চব পাৰিম চাৰে ষ্টাৰ বনাই দিছে আৰু মেট নেকি চব ৰেইনব'ই বনাইছে ন ভাল লাগিছে কিন্তু জোলনাত জুলিবি না বৈ সাহস কৰি উঠি দিওঁ এতিয়া 40 টকা ক'ত পাম ৰ 50 টকা সাহস কৰি গৈছোঁ নাও চলাবলৈ একদম ভয়ে ভয়ে মোবাইলটো বেগত ভৰাই লওঁ বেগটো লগাই লওঁ তো ব'লক আমি এতিয়া নাও চলাওঁগৈ বুলি মনা এক্সপিৰিয়েঞ্চ কেনেকুৱা ফিল হৈছে এতিয়া মানে তোৰ ভয় লাগিছে নে সাহস আহিছে বাৰু কি কহে তই ভয় খুৱাই নিদিবি মোক যাওঁতে আমাৰ ইমান ডাঙৰ পুখুৰীটো হেৰি কৰি দিওঁ সাঁতুৰি দিওঁ এই পুখুৰীটো যে আধাটো তই সিটো চিটলৈ যা বিসমিল্লাহ দেই ৰ'ব দেই মা লাগিয়ে ধৰিছে দেখোন পেডেল বাট কোনফালে মাৰিম
পিছলৈ ঘৰলৈ পিছলৈ যাব ন তই দুইজনী একে মাৰিবি বৈ অঁ আল্লাহ আল্লাহ কৰি হেণ্ডেল চেণ্ডেল কোনফালে ঘূৰাই তই কি নাজানো কৈ পেলাই বটৰ ওপৰত উঠি লৈ পেলাই নাজানো ৰাইজ ঘূৰা কোনবা ফালে বটৰ ওপৰত উঠি লৈছোঁ এই চাওক বেলেগে ইমান ধুনীয়াকৈ চলাইছে আৰু আমাৰ অৱস্থা অঁ স্পীডত মাৰে ঘূৰাব হ'লে কোনডাল দি ঘূৰাইছা হেণ্ডেল ডাল দি চাওকচোন ভাইটি দুটাই ভালকৈ চলাইছে আৰু আমি চলাব নাজানো এটি স্পীডত গৈছে দেখোন এই অৱস্থা জীৱনৰ প্ৰথম অভিজ্ঞতা স্পীডত যা অকণ মাৰি আছো তই ঘূৰাবি দেই হেণ্ডেল ভালকৈ চাওক ইমান ধুনীয়া বুলি ন এইখন নতুনকৈ বনোৱাৰ পিছত বেছি ধুনীয়া কৰিলে হয় নাই পাৰ্কখন মই আকৌ আজিলৈকে উঠা নাই এয়া প্ৰথম উঠিছোঁ ইমান বছৰ তই উঠিছ নে ভৰি বিষাইছে মানে বম ভৰি বিষাইছে কেলে উঠিছিলোঁ লাগিছে এতিয়া বেছি নচলাওঁ দেই এপাক ঘূৰাই পেলাই ঘূৰা মানে কোনোবাই যদি চলাম বুলি ভাবিছে অকণমান খাই বৈ ভাতেহে আছে বেছিকৈ আহিব বহুত জোৰ লাগে ইমান শকত মকত হৈও জোৰ নাইকিয়া হৈ গৈছে চলাবলৈ ইমান কষ্ট অঁ চাওকচোন আমি একদম চিটৰ আগত বহি লৈছোঁগৈ পিছত কমফৰ্ট কিয় বহা নাই বুলি মনা এক্সপিৰিয়েঞ্চ কেনেকুৱা আকৌ তোৰ নাও চলাই লৈ ভৰি দুখন বিষাইছে নে তোমালোকৰ নাই বিষোৱা ৰেচো লৈছা পাৰিছা পাৰিছা হাই এখন কি ব্ৰিজ মনা অঁ স্কটলেণ্ডৰ এখন ব্ৰিজ হয় তাৰ তলেদি আমি পাৰ হৈ গৈ আছোঁ বুলি চাওক ওপৰেদি ব্ৰিজ আছে বুলি আমি তলেদি পাৰ হৈ ব'টিং কৰিছোঁ বুলি ভোক বেছিকৈ লাগিবই ভোক বেছিকৈ লাগিব আজি আৰু টোপনি বেয়া আহিব ভৰিখন বিষাব কিন্তু দেই এনেই হাত বিষাই আছে মোৰ উঠনি স্কুটিত ডুব পাই অঁ নামাই দিম নহ'লে এতিয়া ঘূৰা অঁ মোনা অঁ ৰাইজতে খোলা পিছলৈ কেনেকৈ নিম অঁ মা হেড চলাব মেলিব নাজানো আৰু বটিং কৰিব আহিছোঁ পাৰ্চ ল ভৰি বিষাই গ'লগৈ নামো মা দেই হিলি থাকে কাৰণে বৰ ভয় লাগে এখন অঁ মা হয় ভয়ে ভয়ে চলাই মেলি ভাগৰ লাগি গ'লগৈ আৰু ক'ৰবাত যাবি এইখনত থাকিল তো ৰাইজ এতিয়া আহি পাই গ'লোঁ আমি এম বজাৰ নতুনকৈ খুলিছে গোলাঘাটত দেই কোনে কোনে আহিছে কমেণ্ট কৰিবচোন আৰু নাই অহা যদি আহিব বাৰু ভালেই ভিতৰখন চাওঁ বোলো এতিয়া 40 to 99 বলছে মোনা পিন্ধিবি না
পিন্ধিবি না চাকৰিটো কৈ ল'ৰা তাৰপিছত এখন চাৰি নে ভাল ভাল আগত কিবা এটা কথা বোলো ইজ্জতৰ কথা আছে এম বজাৰত আহিছে এতিয়া আমি একো এটা নলওঁ ন কি হ'ব 3 piece 70 হয় নাই 3 piece 70 ল'বি নেকি সৰু আইচক্ৰীম খাবলৈ লৈ ল ভাল লাগিব এইকেইটা কি কৰে ৰাবাৰ হয় সৰু পোৱালি নাই আমাৰ কাষ্টমাৰতছে বেছি ষ্টাফ বেছি আছে ন আমি আহিলে অকল বুলি বস্তু চাই ফুৰিছোঁ দেই তোক থেংক ইউ কোৱাৰ কাৰণে ভাল নেকি হাঁহি হাঁহি মাতিলে যে বিশালতো মুখখন একদম ফুলে ফুলালে এম বাজাৰৰ ৰিভিউ দিছ নেকি এম বজাৰ ৰিভিউ দিছিলোঁ ছোৱালীকেইজনী ভাল হাঁহি হাঁহি ফূৰ্তি কৰি মাতিছিলে আৰু আমি বস্তু কি আনিলোঁ দেখা আমি মাত্ৰ 50 টকা হেৰি আৰু ৰ'দৰ কাৰণে হেৰি আহিছে সেইডাল আনিছোঁ আৰু বেগটো তাৰ লগত দিছে ইমান বিশালত যোৱা হ'লে 16 টকা লৈ ল'লে হয় বেগটোৰ লগতে এতিয়া আমি ক'ত যাম ক'ত যাম এতিয়া যাম ফ্ৰুটৰ বাস্কেট ল'বলৈ কি হয় ফ্ৰুটৰ বাস্কেট ফ্ৰুটছৰ বাস্কেট লাষ্টত লওঁ অঁ লাষ্টত ল'ম এতিয়া হেৰি ৰিংটো পাই ল'ম বৈ পেট পূজা ক'ত কৰিবি এইখনতে কৰিবি নেকি পেট পূজা ইয়াতে কৰোঁ ইয়াতে বহুতে থাকে ইয়াতে ন তো ইয়াত আহিকে খাই লওঁ সেইটো কাৰণে এটা লৈ লৈছোঁ এটা পিঠা ভাগ কৰি খোৱা মানুহ আমি ন আমি খাই বৈ এতিয়া কিমান কি কিনিলে খা বস্তু এম বজাৰ গ'লোঁ এম বজাৰ পৰা মোনা আনিলে ইমান ডাঙৰ মোনাত বুলি আৰু ইমান হাতখন চাওক লিপষ্টিক চাওঁতে এটা লিপষ্টিক তাই এটা মই এটা লিপষ্টিক ল'লোঁ দেই এতিয়া লৈ বৈ অঁ ৰাস্তাৰ মাজত কেমেৰা ব্লগিং কৰি থাকিলে মানুহ বৰ বেয়াকৈ চাই মানে তো এতিয়া আহি পালোঁ আমি ফল মূলৰ দোকান দেই সেইদিনাখন যে মোৰ ভিডিঅ'ত দেখিছে চাগে ফল মূলৰ ফ্ৰুটছৰ বাস্কেট নিছিলোঁ কৈছিলোঁ যে তো মনাই নিব আহিলে আৰু শেষলৈকে চোৱাৰ বাবে থেংক ইউ বাই বাই আকৌ নেক্সট ব্লগত লগ পাম